হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল কমল ব্লগ। আজি মই বহুত দিনৰ মূৰত ব্লগ এটা বনাব ওলাইছোঁ, কাৰণ মই প্ৰায় 1 বছৰ আগতে প্ৰায় 2020 নৱেম্বৰ মাহতে হ'ব কিজানি মই প্ৰথম ভিডিঅ' দিছিলোঁ। ভিডিঅ' দিয়াৰ পিছত মই ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মোৰ মোবাইলটো আপোনাৰ বেয়া হৈ গৈছিল। তাৰপিছত বেয়া হোৱাৰ পিছত মই কি কৰিলোঁ, মোবাইল এটা ল'ম বুলি ভাবি আছোঁ। তাৰ মই আজি কিছুদিন আগত মোবাইল এটা লৈছোঁ। লোৱাৰ পিছত মই ভাবিছিলোঁ ব্লগটো মই আৰু বনাম। মই বনাব আহিছিলোঁ, বনাব আহি থাকোঁতে কি হ'ল, মোৰ গাড়ীখন বেয়া হৈ গ'ল। গাড়ীখন বেয়া হৈ যোৱাৰ পিছত মই মেকানিক এটা মাতিছোঁ, মেকানিকটো আহি আছে। মেকানিকটো অহালৈকে মই কি কৰি জেগাখিনি আপোনালোকক ভিউ দেখাই দিওঁ। ধুনীয়া এটা জেগা দেখা পাব। মই ভিউটো আপোনালোকক দেখাই দি আছোঁ, ৰ'ব 1 ছেকেণ্ড। মেকানিক মাতিছোঁ ৰ'ব, মই গাড়ীখন আপোনাক দেখাই দিওঁ। মেকানিক আহি আছে, মেকানিক অহালৈকে মই ইয়াৰে ধুনীয়া ভিউখিনি আপোনালোকক দেখাই দিওঁ। আপোনালোকে চাওকচোন। ধুনীয়া এটা ভিউ আহিছে, ধুনীয়া সেউজীয়া পথাৰ। বাবু মেকানিক আহিছে নেকি? কিমান লাগব আৰু টাইম সুধছে না? ঠিক আছে, মই মেকানিক অহালৈকে আপোনালোকক ধুনীয়া কৰি ভিউটো দেখাই আছোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।